हेलो फ्रेंड्स, আজি আমি জানিম সপোনত মিঠাই দেখা বা খোৱাৰ অৰ্থ। সপোনত মিঠাই দেখাৰ বহুতো কাৰণ থাকিব পাৰে। জানো আহক সপোনত মিঠাই দেখিলে কি হয়। যদি আপুনি সপোনত নিজকে মিঠাই খোৱা দেখিছে, তেনেহ'লে এইটো বহুত শুভ মনা হয়। কোৱা হয় যদি আপুনি নিজক মিঠাই খোৱা দেখিছে, তেনেহ'লে আপোনাৰ আধৰুৱা কাম ঠিক হোৱাৰ ইংগিত দিয়ে আৰু লগতে মান সন্মান আৰু উন্নতিৰ পথো মুকলি হ'ব পাৰে। যদি কোনোবা পুৰুষ বা মহিলাই সপোনত মিঠাই বনোৱা দেখে, এইটোও বহুত শুভ মনা হয়। এইটো সুখ আৰু ধন প্ৰাপ্তিৰ সংকেত বুলি মনা হয়। আৰু যদি আপুনি সপোনত মিঠাই বিলোৱা দেখিছে, তেতিয়াহ'লে এইটো সফলতা প্ৰাপ্তিৰ ইংগিত মনা হয়। জ্যোতিষশাস্ত্ৰৰ মতে এনেকুৱা সপোন দেখিলে আপোনাৰ আধৰুৱা কামবিলাক বহুত সোনকালে সমাপ্ত হ'ব আৰু আপোনাৰ কামত উন্নতি হ'ব। বন্ধুসকল, ভিডিঅ'টো লাইক কৰিব আৰু মোৰ এনেকুৱা নতুন ভিডিঅ'বোৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।